নমস্কাৰ মই ৰূপজ্যোতি আপোনালোক আটাইকে আজি এই ভিডিঅ'টিলৈ স্বাগতম জনাইছো আজি আমি অন্য এখন প্ৰি-বোৰ্ডৰ পেপাৰ ডিসকাস কৰিব ওলাইছো আৰু এই পেপাৰখন হৈছে ধুবুৰী ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ পেপাৰখনৰ প্ৰথমটি প্ৰশ্ন দিয়া আছিল তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব সমানুপাতত যেতিয়া আমি চাব লাগে তেতিয়া আমি এটা কাম কৰিব পাৰো সিধাই প্ৰথমটো আৰু শেষৰটোৰ যেটো পূৰণফল হয় হেতু মাজৰ দুটাৰ পূৰণফলৰ লগত সমান হৈ আছে নেকি হেতু এবাৰ আমি চকু ফুৰাই চালে হৈ যায় প্ৰথম পদটো আৰু শেষৰ পদটোৰ পূৰণফল কিমান হ'বগে এটো যদি আমি চাও এই অপচনটোত 8 দুগুণ 16 হ'ব আৰু মাজৰ দুটা মধ্যম পদ দুটাৰ পূৰণফল যদি আমি চাও কিমান হৈ আছে 36 এই দুটা যেহেতু সমান নহয় গতিকে ইহত সমানুপাতত নাই তেনেকৈ আমি বি অপচনটোত যদি চাও তেতিয়া হলে 10 * 60 600 হ'ব আৰু 20 * 30 যদি আমি কৰো তেতিয়াও 600 এই হ'ব অৰ্থাৎ বি অপচনটো কি হ'ব ইয়াত থকা যেকিটা সংখ্যা আছিলে ইহতে এটা সমানুপাত গঠন কৰিব কোৱেশ্চন নম্বৰ 2 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াত যেতিয়া স্কয়াৰ নম্বৰৰ ক্ষেত্ৰত এনেকুৱা দুটা বৰ্গ সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে বুলি প্ৰশ্ন কৰে তেতিয়া আমি সেই সংখ্যা কেইটাৰ সৰুটো আমি নিৰ্বাচন কৰিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম আমি যদি চাও 11 আৰু 12 11 টো সৰুটোক দুগুণ কৰি দিয়া দিলে হ'ব 22 so option C is the correct answer number 3 2.03 into 10 to the power minus 5 হৰ মান হ'ব okay so ইয়াত যেহেতু মাইনাসত আমাক দিয়া আছে মাইনাসত দিয়া থাকিলে দশমিকটো কি হ'ব মাইনাসত -10 to the power -5 আছিল তো মাইনাসত থাকিলে দশমিকটো বাওফালে যাব এইখিনি যদি আমি নোহোৱা কৰিব লাগে তেতিয়া হলে দশমিকটো আৰু বাওফালে আনিব লাগিব কিমান ঘৰ আনিব লাগিব পাৱাৰটো যিমান থাকে 5 ঘৰ আনিব লাগিব সো এক ঘৰটো আহিলে 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ অৰ্থাৎ দশমিক ইয়াত আহিব এতিয়া এই মাজৰ খালি ঠাইখিনিত কি কৰি দিম আমি 0 বহুৱাই দিম সো 1 0 2 3 4 আৰু এটা এইফালে আমি এক্সট্ৰাকে দিব পাৰো অৰ্থাৎ 0.0000203 হ'ব আমাৰ आंसर অপচন ডি ইজ দা কাৰেক্ট आंसर এইখিনিতে মই এটা কথা মনত ৰাখিবৰ কাৰণে তোমালোকক কৈ থৈ দিও যদি এটো প্লাসত থাকিলে হেতেন অৰ্থাৎ যদি 10 to the power +5 হলহেতেন তেতিয়া হলে দশমিকটো সোঁফালে গলহেতেন প্লাসত থাকিলে পজিটিভ হলে সোঁফালে যাব নেগেটিভ হলে বাওফালে আহিব নেগেটিভ যদি হয় দশমিকটো বাওফালে আহিব দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = bq + r যত ওকে কোৱেশ্চন নম্বৰ 4 টো আমাক কৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = bq + r ওকে সো ইয়াতে আমি হয়তো তোমালোকে এটো মনত আছে সাকে তোমালোকৰ এটো আমি কেনেকৈ ক'ব পাৰো a = bq + r এটো দিয়া আছে ইয়াত যেটো b ৰ মান হ'বগে b ৰ মানটো সদায় কি হ'ব লাগিব b ৰ মানটো সদায় বা আমি এনেকৈ ক'ব পাৰো r ৰ ক্ষেত্ৰত আমি যেটো কম সৰি r ৰ মানটো সদায় b তকে সৰু হ'ব লাগিব b তকে কি হ'ব লাগিব সৰু হ'ব লাগিব r ৰ মানটো 0 ৰ সমানো হ'ব পাৰে বা 0 তকে ডাঙৰ হ'ব পাৰে কিন্তু b তকে কিন্তু সদায় সৰু হ'ব লাগিব সো এটো কন্ডিশন আছিল এই কন্ডিশনটো কোড ফুলফিল হৈ আছে আমি যদি চাও অপচন ডি ইজ দা কাৰেক্ট आंसर নম্বৰ 5 তলৰ কোনটো পৰিমেয় সংখ্যা ওকে পাই আছে এটো হ'ব নোৱাৰে √8 টো যদি তুমি ভাঙি চোৱা তেতিয়া হলে এটো লিখিব পাৰা 4 * 2 4 টো বাহিৰলৈ আহিব কিন্তু √8 চিনৰ ভিতৰত থাকি গল 2 সো √2 এটা অপৰিমেয় সংখ্যা গতিকে অপচন এ হ'ব নোৱাৰে ইয়াতো যে এটো √2 এ আছে গতিকে এটো হ'ব নোৱাৰে তো বাকি থাকিলে C is the correct answer কেনেকৈ শুদ্ধ হয় √3 ওপৰত থাকিলে √27 টো আমি ভাঙি লিখিব পাৰো 9 * 3 এতিয়া 9 টো বৰ্গমূল লব পাৰি 3 হ'ব আৰু √3 চিনৰ ভিতৰত থাকিলে 3 এই দুটা কেনসেল যাব বাকি আমাৰ হাতত থাকিলে 1/3 সো ই এটা পৰিমেয় সংখ্যা কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বুলি কৈছে টাৰ্মিনেটিং ডেসিমেল এক্সপানশন সো হেতু আমি কেনেকৈ গম পাম ইয়াত যদি আমি অপচন কেটালে মন কৰো 1 সেকেন্ড এতিয়া
দশমিক বিস্তৃতিৰ পৰিসমাপ্ত হ'ব নে নহ'ব সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে হৰটোৰ ওপৰত নিৰ্ভৰ কৰে আমি যদি হৰটোৰ কাৰণে চাও হৰটো কোনটো আৰ্হিত থাকিব লাগিব 2 to the power n into 5 to the power m আৰ্হিত থাকিব লাগিব নহয় জানো অৰ্থাৎ 2 আৰু 5 ৰ কি হ'ব পাৰে গুণিতক অকল 2 থাকিব পাৰে হৰটোত নতুবা 2 আৰু 5 হৈ থাকিব পাৰে নহলে অকল 5 হৈ থাকিব পাৰে এতিয়া কোনটো আমাক একবাৰ মই প্ৰশ্নটো ৰিপিট কৰি চাই লওঁ আমাক ঠকাটো বিচাৰিছিলে পৰিসমাপ্ত হোৱাটো বিচাৰিছিলে নোহোৱাটো বিচাৰিছিলে কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয় বুলি সুধিছে ওকে অৰ্থাৎ যদি হ'ব লাগে তেতিয়া হলে 2 আৰু 1 সেকেন্ড স্ক্ৰিনখন মই এডজাস্ট কৰি লওঁ সো 2 আৰু 5 থাকিব লাগিব ইয়াত চোৱাচোন 2 আৰু 5 আছে গতিকে 2 আৰু 5 ৰ বেলেগ যদি থাকে তেতিয়া হলে নহয় ইয়াত সিধা সিধি আমি দুটা উৎপাদকে দেখিছো হৰটোত 2 আৰু 5 গতিকে d is the correct answer বাকি কেটা আমি চাব পাৰো এটো যদি চাও 7 কিউব গতিকে only 7 আছে 2 নাই 5 নাই 2 আৰু 5 ৰ বেলেগ যদি থাকে নহয়গে ইয়াত যদি আমি চাও ইয়াত এটা 3 থাকিব হেতু কাৰণে নহয়গে ইয়াত যদি তুমি চোৱা 5 আছে 9 9 আছে 14 7 6 42 7 5 35 7 এটা সোমাই আছে ইয়াতে সেই কাৰণে নহয় সো এনেকৈ আমি ভাঙি ভাঙি চাব পাৰো কিন্তু ইয়াত যেহেতু বৰ ধুনিয়াকে দেখাকে দিয়া আছে 2 আৰু 5 সো সিধা সিধি আমি বাকি কেটা নভঙাকেও ডি অপশনটো টিক কৰিব পাৰো নাম্বাৰ 7 তলৰ কোনটো এটা বহুপদ নহয় বুলি আমাক প্ৰশ্ন কৰিছে নট এ পলিনোমিয়াল সো পলিনোমিয়াল কেতিয়া নহয় যেতিয়া চলকটো হৰ হিচাপে থাকে ইয়াত দেখিছানে চলকটো হৰত আছে গতিকে অপশন সি টো তোমাৰ শুদ্ধ হবগে ই বহুপদ নহয় x স্কয়াৰ - 3 ৰ শূন্য কেটাৰ পূৰণফল এটা শূন্য কেটা মই যদি ধৰি লও আলফা আৰু বিটা শূন্য কেটাৰ পূৰণফলটোক আমি সহগৰ সহায়ত যদি লিখো তেতিয়া হলে ইয়াৰ মানটো আছিল c/a এতিয়া ইয়াত যদি তুমি চোৱা ইয়াক যদি আমি আদৰ্শ আৰ্হিটোৰ লগত ৰিজাই লিখো তেতিয়া হলে এটো এনেকুৱা হয়গে x স্কয়াৰ - b টো নাই গতিকে 0 into x অৰ্থাৎ b ঠাইত আহি গল 0 - 3 এখিনি নিলিখিলেও হয় ইয়াত মই জাস্ট a b আৰু c ৰ মানকেইটা তোমালোকক দেখুৱাব বিচাৰিছো a ৰ মানটো ইয়াতে হৈ আছে 1 b ৰ মানটো ইয়াতে তুমি 0 লৈ ল'ব পাৰা আৰু c ৰ মানটো ইয়াতে কিমান হৈ আছে -3 তো c আৰু a ৰ মানটো ইয়াত এইখিনিটো চাইও আমি ক'ব পাৰো গতিকে c ৰ মানটো আহি গল -3 তলত আহিব 1 অৰ্থাৎ এনসাৰটো হ'ব -3 সো অপশন a is the correct answer Next question number 9 যদি x square minus 2x minus k বহুপদটোৰ এটা শূন্য -2 হয় তেন্তে k ৰ মান কি হ'ব ওকে সো বহুপদটোৰ এটা শূন্য অলৰেডি আমাক দিয়া আছে কি দিয়া আছে -2 অৰ্থাৎ এই -2 টো যদি মই এই বহুপদটোত বহুৱাই দিও তেতিয়া হলে ইয়াৰ মানটো 0 হৈ যাব শূন্যৰ অৰ্থ হেইটোৱে গতিকে ইয়াত যদি মই x ৰ ঠাইত যদি -2 বহুৱাও তেতিয়া হলে ই 0 হ'ব অৰ্থাৎ -2 হোল স্কয়াৰ x অৰ্থাৎ লিখিলো -2 then 2 into -2 minus k is equal to 0 এনে ধৰণৰ হ'ব -2 স্কয়াৰ কৰিলে হ'ব 4 minus minus plus 4 minus k is equal to 0 অৰ্থাৎ 8 is equal to কিমান হ'ব k 8 is equal to k so k is equal to 8 option a is the correct answer number 10 3/2 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো এটা দুটা শূন্য আমাক দিয়া আছে আমাক বহুপদটো বনাব দিছে এটো কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমটোক মই আলফা বুলি ধৰি ললো সেকেন্ডটো হৈ গল মোৰ বিটা এতিয়া পোন প্ৰথমে ইহ দুটাকে এবাৰ যোগ কৰিব লাগিব আৰু এবাৰ পূৰণ কৰিব লাগিব যদি মই দুটাকে যোগ কৰো অৰ্থাৎ আলফা প্লাস বিটা কৰো তেতিয়া হলে ইয়াৰ মানটো কি হ'ব 3/2 - 2 তলত আহি গল 2 ওপৰত আহিলে 3 - 4 অৰ্থাৎ -1/2 হৈ গল আলফা প্লাস বিটাৰ মান আনহাতে যদি মই ইহ দুটাক পূৰণ কৰো ইহ দুটাকে যদি মই পূৰণ কৰি দিও আলফা ইনটু বিটা কৰো তেতিয়া হলে হ'ব 3/2 into -2 2 2 কেনসেল বাকি থাকিলে -3 ওকে এতিয়া আদৰ্শ আৰ্হিটো আছিলে x স্কয়াৰ minus alpha plus beta into x plus alpha beta অৰ্থাৎ শূন্য দুটা যদি তুমি জানা তেতিয়া হলে হিহ দুটাকে এবাৰ যোগ কৰি লোৱা এবাৰ পূৰণ কৰি লোৱা তাৰ পিছত এই আৰ্হিটোৰ লগত মিলাই কিনে তুমি লিখি দিয়া অৰ্থাৎ এটো কেনেকুৱা হ'ব x স্কয়াৰ ফৰ্মুলাৰ মাইনাস আহিলে
আলফা প্লাছ বিটাৰ মানটো আমি পাইছিলোঁ -1/2 ইয়াত আহি গ'ল -1/2 লগত আহিব x প্লাছ আলফা ইনটু বিটাৰ মানটো ইয়াতে আমি পাইছিলোঁ -3 চ' ইয়াত আহিব -3 এইখিনি যদি আমি অকণমান সজাই লিখোঁ x স্কুৱেৰ মাইনাছ মাইনাছ প্লাছ 1/2x মাইনাছ প্লাছ মাইনাছ 3 এতিয়া চোৱাচোন এইটো বহুপদ আমি পালোঁ কিন্তু অপশ্যনত এইটো নাই তো তেতিয়াহ'লে কেনেকৈ মিলাব পৰা যাব মিলাব চোৱা এই তলত যিটো 2 আছে ইয়াক আমি নোহোৱা কৰিব লাগিব ইয়াক নোহোৱা কৰিবৰ কাৰণে আমি গোটেইকেইটা পদৰ লগতে আমি এটা 2 মাল্টিপ্লাই কৰিব পাৰোঁ অৰ্থাৎ প্ৰথমটোৰ লগত যদি মই 2 মাল্টিপ্লাই কৰোঁ এইটো হ'ব 2x স্কুৱেৰ ছেকেণ্ডটোৰ লগত যদি 2 মাল্টিপ্লাই কৰোঁ 2 আৰু তলত থকা 2টো কেনচেল গ'ল বাকি থাকিলে 1 অৰ্থাৎ x মাইনাছ 3 লগত 2 মাল্টিপ্লাই কৰিলে হ'ব 6 অপশ্যনত এই মানটো আছেনে 2x স্কুৱেৰ প্লাছ x মাইনাছ 6 অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নম্বৰ 11 তলৰ কোনযোৰ ৰৈখিক সমীকৰণ সমান্তৰাল সমান্তৰাল হোৱাৰ চৰ্তটো আছিলে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 no is not equal to c1 by c2 তো সমান্তৰাল হ'ব লাগিলে এই চৰ্তটো মানিব লাগিব হয় প্ৰথম দুটাৰ অনুপাত সমান অৰ্থাৎ a1 by a2 is equal to b1 by b2 কিন্তু ই c1 by c2 লগত সমান নহব ওকে সো তেনে ধৰণে আমি বিচাৰিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰথমতে ইয়াতে চাই যাম আমি 5/7 পালো ইয়াত কিমান পালো 4/6 সো প্ৰথম দুটাই সমান নহয় হয়নে ইয়াত কি পাইছো 5/7 আৰু সেকেন্ডটো আমি পালো -4/6 এই দুটা কাটিলেও আমাৰ হাতত কিমান থাকিব 2/3 এই দুটা জানো সমান হ'ব এই অনুপাত দুটা নহয় গতিকে এটো সমান্তৰাল হ'বনে নো সেকেন্ডত যদি আমি চাও ইয়াত আছিল 6/2 6/2 এটো কাটিলে কিমান হ'ব 3/1 এইখিনিত যদি চাও -3 -1 -3 -1 সো এটো কটাকটি কৰিলে এটো মাইনাস মাইনাস তোমাৰ প্লাসে হৈ গ'ল 3/1 আৰু ইয়াত থাকিলে 10/9 সো ইয়াত আহিলে 10/9 তো আমি কি দেখিবলৈ পালো প্ৰথমটোত আমি পালো 3/1 b1 by b2 ৰ মান পালো 3/1 c1 by c2 ৰ মানটো আমি কিমান পালো 10/9 প্ৰথম দুটাটো সমান কিন্তু হেখৰটো সমান নহয় গতিকে অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ নম্বৰ 1 second 12 Number 12. Pir কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰ এটা অদ্বিতীয় সমাধান আছে এটা অদ্বিতীয় সমাধান কেতিয়া থাকিব যেতিয়া a1 by a2 is not equal to b1 by b2 হয় এই শৰ্তটো যেতিয়া মানি চলিব তেতিয়া সেই সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকে গতিকে ইয়াৰ পৰা যদি আমি a1 by a2 আৰু b1 by b2 ৰ মানটো উলিয়াও প্ৰথমতে a1 ৰ মান হৈ গ'ল 4 a2 ৰ মান হৈ গ'ল 2 অৰ্থাৎ 4/2 b1 ৰ মান আছিল ইয়াতে p আৰু b2 ৰ মান আছিল ইয়াতে 2 so p/2 which is not equal সমান হ'ব না লাগিব গতিকে ইয়াত চোৱা 2 2 কেনসেল তো p is not equal to 4 p is not equal to কি পালো আমি 4 তো p ৰ মানটো কি হ'ব নোৱাৰে 4 হ'ব নোৱাৰে so option d is the correct answer number 13 তলত দিয়া সমীকৰণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত হ'ব লাগিব আৰু লগতে ৰৈখিক হ'ব লাগিব ৰৈখিক মানে মাত্ৰা 1 হৈ থাকিব লাগিব ওকে সো ইয়াতটো মাত্ৰা 2 আছে আৰু চলক আমি এটাই দেখিবলৈ পাইছো ইয়াত চলক দুটা আছে কিন্তু ইয়াতে স্কয়াৰ আছে ইয়াত চলক দুটা দেখিছো আৰু দুটাৰে পাৱাৰ কিমান হৈ আছে 1 সো দিস ইজ দা কাৰেক্ট আনসাৰ ইয়াত যদি তুমি চোৱা ইয়াত এটাই চলক আছে x তো ইয়াত দুটা চলক আছে লগতে এই দুটাৰে চলক দুটাৰে পাৱাৰ কিমান হৈ আছে 1 ওকে নাম্বাৰ 14 তলৰ কোনটো সমীকৰণৰ কোনো বাস্তৱ মূল নাই এতিয়া বাস্তৱ মূল থাকে নে নাথাকে সেই কথাটো আমি ভেদ নিৰূপিকাৰ সহায়ত আমি ক'ব পাৰো ৰাইট সো ইয়াতে আমি যদি চাও ভেদ নিৰূপিকা b স্কয়াৰ - 4ac ইয়াৰ মানটো আমি উলিয়াই চাব লাগিব এটা বাস্তৱ মূল নাই কেতিয়া তিনিটা শৰ্ত আছিল এক নম্বৰটো আছিল যদিহে ইয়াৰ মানটো শূন্যতকৈ ডাঙৰ হয় তেতিয়াহলে দুটা অসমান বাস্তৱ মূল আমি লাভ কৰো যদিহে b স্কয়াৰ - 4ac মানটো কি হয় শূন্যৰ সমান হয় তেতিয়াহলে দুটা সমান বাস্তৱ মূল লাভ কৰো আৰু 3 নম্বৰ শৰ্তটো আছিল যদিহে b স্কয়াৰ - 4ac মানটো কি হয় less than 0 হয় শূন্যতকৈ যদি সৰু হয় তেতিয়াহলে আমি তাত কোনো ধৰণৰ বাস্তৱ মূল লাভ নকৰো গতিকে যেহেতু আমাক কৈছে যে বাস্তৱ মূল নাই গতিকে এই শৰ্তটো হ'ব লাগিব সো ইয়াত আমি যদি মানখিনি চাও বহুৱাই প্ৰথমটোৰ ক্ষেত্ৰত যদি আমি চাও ইয়াত
b square minus 4ac মানটো উলিয়াবৰ কাৰণে চেষ্টা কৰোঁ b square বুলি কতে কিমান হ'ব -5 whole square minus 4 into a এর মান আসলে 3 c এর মান আসলে 2 so 3 into 2 25 minus 4 3 গুণ 12 12 গুণ 24 which is equal to 1 তো 1 to 0 থেকে ডাঙৰ হয় গতিকে ইয়াৰ বাস্তৱ মূল আছে so এটো আমি ইকুৱেচন লব নোৱাৰো নেক্সট b টুলে আহো b টুত যদি আমি চাও b স্কয়াৰ বুলি কতে ইয়াতে আসলে 4 so 4 স্কয়াৰ আহিলে -4 into a এর মানটো ইয়াতে আসলে 1 into c বুলি কতে ইয়াতে 5 so 4 স্কয়াৰ হল 16 minus 5 4 গুণ 20 আৰু এটো মাইনাস কৰিলে কিমান হ'বগে -4 so আমি পাই গলো आंसर ন ইয়াতে -4 পালো নহয় a মানটো শূন্যতকে সৰু হয় গতিকে যেটো b সমীকৰণ আমাক দিয়া আছে এই সমীকৰণটোৰ কোনো ধৰণৰ বাস্তৱ মূল নাথাকে Number 15. Care কি মানৰ বাবে twice x square plus kx plus 3 is equal to 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান এটা মই ইয়াত বৰ ধুনিয়াকৈ তোমালোকক তিনটা শৰ্ত দেখুৱাই দিছিলো এটো আছিল অদ্বিতীয় সমাধান আমি কব পাৰো বাস্তৱ মূল থাকিব 1 সেকেন্ড বাস্তৱ দুটা বাস্তৱ মূল আৰু অসমান ওকে এটোৰ ক্ষেত্ৰত আমি পাইছিলো বাস্তৱ কিন্তু সমান দুটা সমান মূল আমি লাভ কৰো এটোৰ ক্ষেত্ৰত কোনো বাস্তৱ মূল নাথাকে কোনো বাস্তৱ মূল নাথাকে এই শৰ্ত তিনটা বৰ ধুনিয়াকৈ মনত ৰাখিবা ওকে তো এতিয়া আমাক কি বুলি ক'লে দুটা মূল দুটা বাস্তৱ হ'ব লাগিব লগতে সমান হ'ব লাগিব কোনটো শৰ্ত আহিব 2 নম্বৰ শৰ্তটো ওকে সো 2 নম্বৰ শৰ্তটো আমাৰ আছিল b square minus 4ac is equal to 0 তো ইয়াত যদি আমি মানখিনি বহুৱাই দিও b মানটো ইয়াত আছিল k সো k square minus 4 into a মানটো আছিল 2 আৰু c মানটো আছিল 3 সো 2 into 3 is equal to 0 so k square is equal to 4 গুণ 8 8 3 গুণ হৈ গল 24 which is equal to 0 so this implies k square is equal to plus 24 and k is equal to কিমান হ'ব plus minus root over 24 অপচনত আছে নে এই মানটো plus minus root over 24 অপচনত এই মানটো আছে নে ওকে সো 24 টো আমি ভাঙি লিখিব পাৰো চাবা দেই কাৰণ ইয়াত আমি যদি চাও root over 24 বুলি অপচন নাই সো হেতু আমি কি কৰিব পাৰো প্লাস মাইনাস 24 টো ভাঙি লিখিব পাৰি 6 4 গুণ 24 4 টো বাহিৰলৈ আনিব পাৰি 4 টো বাহিৰলৈ আনিলে হ'ব 2 প্ৰথম আহিব প্লাস মাইনাস 4 টো বাহিৰলৈ লোৱা হ'ল 2 আহিলে আৰু root over চিনৰ ভিতৰত থাকিলে 6 অৰ্থাৎ k এৰ যেটো মান আছিল k মানটো আমি পালো প্লাস মাইনাস 2 root over 6 অপচনত আছে নে yes option a is the correct answer number 16 x square plus 2x minus 143 is equal to 0 সমীকৰণৰ মূল দুটা কি হ'ব বুলি আমাক খুজিছে ওকে এতিয়া চোৱা সমীকৰণৰ মূল দুটা কি হ'ব প্ৰথম কথা মাইনাসত আছে মই যেতিয়া তোমালোকৰ দ্বিঘাত সমীকৰণ পঢ়ুৱাই আছিলো তেতিয়া এই কথাবিলাক বহুত ভালকৈ আমি তাত ডিসকাস কৰিছিলো যে যেতিয়া আমি মূল উলিয়াবলৈ চেষ্টা কৰো ওকে উৎপাদকীকৰণৰ সহায়ত তেতিয়া সদায় আমি যদি সাইন খিনি চাই কিনে কিছুমান ধাৰণা লব পাৰো ইয়াত যদি আমি চাও হেখৰটো যেটো মাইনাসত আছে গতিকে এনেকুৱা দুটা সংখ্যা আমাৰ হাতত থাকিব যি দুটা পূৰণ কৰিলে -143 হয় অৰ্থাৎ তাৰে এটা প্লাস হ'ব লাগিব আৰু এটা মাইনাসত থাকিব লাগিব প্ৰথম কথা ক্লিয়াৰ এটা প্লাসত থাকিব লাগিব এটা মাইনাসত থাকিব লাগিব দুটা প্লাসত থাকিব নোৱাৰে দুটা মাইনাসত থাকিব নোৱাৰে নেক্সট আমাৰ হাতত থাকিলে এই দুটা এতিয়া +11 হ'ব নে -11 হ'ব সেই কথাটো আমি কেনেকৈ গম পাম এই মাজত থকা চিনটোৰ সহায়ত তুমি উলিয়াই চাব নালাগে বলে 143 আমি কেনেকৈ ভাঙিম কিমান হ'বগে হেবিলাক ভাঙি থাকিব দৰকাৰ নাই ইয়াত বৰ্ণকে ভাঙি থৈয়ে দিয়া আছে 11 আৰু 13 যদি আমি পূৰণ কৰো 143 হ'বগে আমি চিন কেটা চাই আনসাৰটো কৰিব পাৰো সো ইয়াত আছিল প্লাস মানে ডাঙৰটো আগত প্লাস আছিল 143 যদি আমি ভাঙি দিও দুটা সংখ্যা পাও এটা হল 11 আৰু আনটো হল 13 এতিয়া যেহেতু ইয়াতে মাইনাস আছে গতিকে এই দুটা উৎপাদকৰ এটা আগত প্লাস চিন দিব লাগিব এটা আগত মাইনাস দিব লাগিব কাৰ আগত প্লাস চিন দিম কাৰ আগত মাইনাস চিন দিম এই মাজৰ চিনটোৰ ওপৰত নিৰ্ভৰ কৰে সো প্লাস আছিল ডাঙৰটো আগত প্লাস সৰুটো আগত মাইনাস সো +13 -11 অপশন ডি ইজ দা কারেক্ট आंसर 17 এই সমীকৰণৰ ভেদ নিৰূপকটো হল ভেদ নিৰূপক মানে ভেদ নিৰূপক হৈ গল b² - 4c ইয়াকে আমি ভেদ নিৰূপক বুলি কওঁ ইয়াৰ মানটো তোমাক উলিয়াব দিছে ইয়াৰ মানটো হ'বগে -b -b নহয় b মানটো -6 হৈ আছে -6 whole square -4 into a এর মানটো আছিল 2 আৰু c মানটো হৈ গল 3 so 2 into 3 6 6 গুণ 36 4 গুণ 8 8 3 গুণ 24 24 বিয়োগ কৰিলে কিমান থাকিব 12
আছেনে অপশ্যনত? অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নাম্বাৰ 18, প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ সমষ্টি বাহিৰ কৰাৰ ক্ষেত্ৰত জড়িত থকা প্ৰসিদ্ধ গণিতজ্ঞগৰাকীৰ নাম কি আছিলে? সো তেওঁ আছিলে গাউছ। নেক্সট আহি গ'ল নাম্বাৰ 19, তলৰ সংখ্যাৰ তালিকাবিলাকৰ কোনটোৱে সমান্তৰ প্ৰগতি গঠন কৰিছে? ওকে, সমান্তৰ প্ৰগতি যদি গঠন কৰিব লাগে তেতিয়াহ'লে ক্ৰমিক পদ দুটাৰ মাজৰ যিটো অন্তৰ পাৰ্থক্য সেইটো সদায় একে হৈ থাকিব লাগিব, যিটোক আমি সাধাৰণ অন্তৰ বুলি কওঁ, ডি বুলি কৈছিলোঁ। গতিকে ইহঁত দুটাৰ যদি মই পাৰ্থক্য বিচাৰোঁ, পাৰিমনে বিচাৰিবলৈ? এ স্কুৱেৰৰ পৰা এ মাইনাছ কৰিব লাগে। পচিবল হ'ব জানো? ন, তেনেকৈ থাকিব, এ স্কুৱেৰ মাইনাছ এ থাকিব। এ কিউবৰ পৰা এ স্কুৱেৰ তেনেকৈ থাকিব। চ' ইহঁত সমান্তৰ প্ৰগতিত নাই। এইটোত যদি আমি চাওঁ 3ৰ পৰা 1 গ'ল, 3ৰ পৰা 1 গ'লে কিমান থাকিব? 2 থাকিলে। 9ৰ পৰা 3 গ'লে কিমান হ'বগে? 9ৰ পৰা 3 গ'লে 6 থাকিবগে। 27ৰ পৰা 9 গ'লে ইয়াত আছো, প্ৰথমটোত 2 আছে, ছেকেণ্ডটোত আমি 6 পালো। নো, সমান্তৰ প্ৰগতিত নাই। নেক্সট এইটোত যদি আমি চাওঁ √3ৰ পৰা √6ৰ পৰা যদি মই √3 মাইনাছ কৰোঁ, অ'কে, √6ৰ পৰা √3 মাইনাছ কৰিব পাৰিম জানো? দুটা বেলেগ বেলেগ ন, 6টো ভাঙি লিখিব পাৰি, √3 ইনটু √2 লিখিব পাৰি, কিন্তু মাইনাছটো কৰিব নোৱাৰো ন। চ' গতিকে ইয়াতো আমাৰ কি হৈ আছে? খেলি মেলি। চ' কাৰেক্ট অপশ্যন কোনটো হ'ব? ডি হ'বগে। ইয়াত যদিও তুমি চোৱা, ইয়াত চোৱাচোন কি হৈ আছে? 8টো আমি ভাঙি লিখিব পাৰোঁ কেনেকৈ? 4 × 8, আৰু 4টো যেতিয়া আমি বাহিৰলৈ লৈ আহিম, 4 × 8, 4টো বাহিৰলৈ লৈ আহিলে হ'ব 2√2। অৰ্থাৎ ইয়াৰ পৰা মই এইটো বিয়োগ কৰিলে কিমান হ'ব? 2টা √2ৰ পৰা এটা √2 মাইনাছ কৰিলোঁ। কিমান হ'বগে ইয়াৰ ডিফাৰেঞ্চ? এটা √2। 18টো ভাঙি লিখিব পাৰি কেনেকৈ লিখিব পাৰি? 9 × 2 = 18, 9টো বাহিৰলৈ আনিব পাৰি, 9টো বাহিৰলৈ আনিলে হ'ব আমাৰ 3। চ' ইয়াতে হৈ গ'ল 3√2। চ' √18ক আমি 3√2 বুলিও লিখিব পাৰোঁ। 3√2ৰ পৰা যদি মই 2√2 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ইহঁতৰ ডিফাৰেঞ্চটো কিমান হ'ব? √2। তেনেকৈ এইটোও ভাঙিব পাৰি, এইটো হ'বগে 16 × 2 = 32, 16ৰ পৰা 4 বাহিৰলৈ লৈ আহা, চ' এইটো হ'ব 4√2, আৰু 4√2ৰ পৰা যদি আমি 3√2 মাইনাছ কৰোঁ, 3টা √2 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ মানুহ আমাৰ √2 হ'ব। অৰ্থাৎ প্ৰতিটো ক্ৰমিক পদৰ মাজৰ যিটো ডিফাৰেঞ্চ সেইটো আমি √2 লাভ কৰিছোঁ। গতিকে ইহঁতকেইটা সমান্তৰ প্ৰগতিত আছে। যদি 4, 8, 3কে সমান্তৰ প্ৰগতিত থাকে, তিনিটা পদ আমাক দিয়া আছে আৰু কৈছে যে ইহঁত সমান্তৰ প্ৰগতিত আছে। চ' 4, 8 আৰু 3কে ইহঁত সমান্তৰ প্ৰগতিত আছে। এতিয়া ইয়াৰ আগৰ প্ৰশ্নটোত যিটো ধাৰণা আমি ব্যৱহাৰ কৰিছিলোঁ, একেটা ধাৰণাকে আমি ইয়াতো ব্যৱহাৰ কৰিব পাৰোঁ। অৰ্থাৎ এই পদকেইটাৰ মাজৰ যিটো সাধাৰণ অন্তৰ সেইটো একে হ'ব। অৰ্থাৎ 8ৰ পৰা যদি মই 4 বিয়োগ কৰোঁ, 8ৰ পৰা যদি মই 4 বিয়োগ কৰোঁ, যিটো মান মই পাম 3কেৰ পৰা 8 বিয়োগ কৰিলেও মই একেটা মানেই পাম, নহয় জানো? 8ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 4, 3k -8, -8টো মই এইফালে লৈ আহিলে হ'ব +8, which is equal to 3k। অৰ্থাৎ 3kৰ মানটো আমি কিমান পালোঁ? 12 পালোঁ। 3ৰে 12ক কাটিব পাৰি 4 বাৰ, অৰ্থাৎ kৰ মানটো আমি লাভ কৰিলোঁ 4। kৰ মানটো আমি কিমান লাভ কৰিলোঁ? 4। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। দুটা ত্ৰিভুজৰ কথা কৈছে কুৱেশ্যন নম্বৰ 21ত, আৰু কৈছে যে ইহঁত দুটা ত্ৰিভুজ সদৃশ হয়। ইয়াত এটা ত্ৰিভুজ আছিলে ABC ত্ৰিভুজ, অন্য এটা ত্ৰিভুজ আছিলে ইয়াত DEF ত্ৰিভুজ। অ'কে, এই দুটা ত্ৰিভুজ সদৃশ বুলি কৈছে। এ কোণটোৰ মান দিয়া আছে 43, এ কোণটোৰ মান দিয়া আছে 43 ডিগ্ৰী, ই কোণৰ মান দিয়া আছে 87 ডিগ্ৰী, 87 ডিগ্ৰী। তোমাক এতিয়া বিচাৰিছে চি কোণটোৰ মান কিমান হ'ব? এই কোণটো। এতিয়া চোৱা, আমি সদায় এটা বস্তু মন কৰিম যে যদিহে প্ৰশ্নটোতে আমাক বৰ ধুনীয়াকৈ দিয়া থাকে যে ত্ৰিভুজ দুটা সদৃশ, সেই ক্ৰমটো এবাৰ ভালকৈ মন কৰি চালেই হ'ল। অৰ্থাৎ প্ৰথমতে যিটো লিখা আছে সেই কোণটো কাৰ লগত সমান হ'ব? ইয়াৰ ছেকেণ্ড ত্ৰিভুজটোৰ প্ৰথম মানটোৰ লগত সমান হ'বগে, প্ৰথম শীৰ্ষবিন্দুটোত যিটো কোণ উৎপন্ন হৈ আছে সেইটোৰ লগত। অৰ্থাৎ এ কোণ ডি কোণৰ সমান, বি কোণটো ই কোণৰ লগত সমান, আৰু চি কোণটো কাৰ লগত সমান হ'ব? এফ কোণৰ লগত সমান। গতিকে ইয়াত যদি মই চাওঁ, ই কোণটো কাৰ লগত সমান হৈ আছে? বি কোণটোৰ লগত সমান হৈ আছে। অৰ্থাৎ ই যদি 87 হয়, তেতিয়াহ'লে বি কোণৰ মানো কিমান হ'ব লাগিব? 87 হ'ব লাগিব। এতিয়া ত্ৰিভুজ ABCত যদি আমি মন কৰোঁ, তেতিয়াহ'লে এই ত্ৰিভুজটোত তিনিটা কোণ আছে, তাৰে দুটা কোণৰ মান মই জানো, আনটো উলিয়াব লাগে। 180 ডিগ্ৰীৰ পৰা বাকী দুটা যোগ কৰি বিয়োগ কৰি দিওঁ। 80ৰ লগত যদি 87ৰ লগত 43 যোগ কৰিলে কিমান হ'ব? 120, 130। তো 130 যদি মই মাইনাছ কৰোঁ কিমান হ'ব? 50 ডিগ্ৰী।
So option A is the correct answer. C কোনটোৰ মান কিমান হ'ব 50 ডিগ্ৰী Number 22 Okay দুটা ত্ৰিভুজৰ কথা কৈছে ABC আৰু DEF Okay মই ইয়াত ত্ৰিভুজ দুটা অংকন কৰি দেখুৱাইছো বহুতে সদৃশ ত্ৰিভুজৰ এই ধাৰণাখিনিৰ পৰা প্ৰশ্নকেইটা অসুবিধা পায় কিন্তু অকমান ভালকে মন কৰিবা একে ধৰণৰ প্ৰশ্নই প্ৰায় আহে আৰু কনসেপ্টটো ইমান টান নহয় অকমান বুজিবৰ কাৰণে চেষ্টা কৰিলে হ'ল প্ৰথমতে চোৱা ইহাতক মই কি কৰিলো নাম লিখা নাই ত্ৰিভুজ দুটা অংকন কৰিলো ৰাফলি দুটা ত্ৰিভুজ অংকন কৰিছো এতিয়া ইয়াত যিখিনি অনুপাত দিয়া আছে এই অনুপাতৰ হিচাপত মই এই ত্ৰিভুজ দুটাক নামাকৰণ কৰিম প্ৰথমতে মই লিখিম AB সো মই AB ইয়াত লিখিলো এটো মই লিখিব লাগিব DF সো মই এটো DF লিখি দিলো নেক্সট আইলে BC তো B ৰ পৰা এফালে গলে এটো হ'বগে C আৰু F ৰ পৰা এফালে গলে এটো হ'ব E হৈ গল আমাৰ হেকটো নাছালে হৈ যাব CA ED বৰ্ধনাকে মিলি আছে অৰ্থাৎ AB টো কাৰ লগত সমান হ'ব মানে AB আৰু কাৰ লগত এই ত্ৰিভুজটো কাৰ লগত অনুপাতত থাকিব বা আমি কও অনুৰূপ বাহু মই আকৌ কৈছো কনসেপ্টটো এই দুটা ত্ৰিভুজ আমাক দিয়া আছিল দুটা ত্ৰিভুজৰ এটা কি হ'বগে অনুপাত সমান হৈ আছে কাৰ কাৰ অনুপাত সমান হৈছে AB বাহুটোৰ লগত DF ৰ অনুপাত সমান হৈ আছে BC বাহুটোৰ লগত FE বাহুটোৰ অনুপাত সমান হৈ আছে লগতে CA বাহুটোৰ ED বাহুটোৰ লগত অনুপাতত সমান হৈ আছে সেম অনুপাতত আছে গুটে গেটা ওকে এতিয়া আমি কব লাগে যে ইহতৰ যেটো সদৃশ হ'ব ন গুটে গেটা সেম অনুপাতত আছে বাহু কেটা গুটে গেটা বাহু গতিকে ইহত সদৃশ ত্ৰিভুজ হ'ব এটা সদৃশ ত্ৰিভুজ যেতিয়া হ'ব হেতক আমি বৰ্ণকে নাম দিব লাগিলে তে শুদ্ধ নামকৰণ কোনটো হ'বগে হেতু আমাক বিচাৰিছে যদি মই ABC বুলি ক ABC এটো ক্ৰমত গৈছে DEF সো ইয়াত আহিছে জানো এনেকে সেম ক্ৰমত আহিব লাগিব তো DFE হে হ'ব DF হ'ব জানো নহয় গতিকে এটো হ'ব নোৱাৰে ABC EDF এটোটো ABC ঠিকে আছিল এটো কেনেকে আহিছে DFE সো ইয়াতে DFE থকাটো বিচাৰিলে হ'ল DFE ইয়াত আছে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ তলৰ কোনটো উক্তি অসত্য ওকে ইজ নট কাৰেক্ট সকলো বৃত্তই সদৃশ yes সকলো বৰ্গই সদৃশ yes সকলো সমবাহু ত্ৰিভুজই সদৃশ yes সকলো আয়তেই সদৃশ সো এই স্টেটমেন্টটো ভুল মূল বিন্দুৰ পৰা এই বিন্দুটোৰ দূৰত্ব আমাক বিচাৰিছে দূৰত্বৰ সূত্ৰ আছিল d = √(x2 - x1) whole square plus y2 - y1 whole square এটো আছিল দূৰত্বৰ সূত্ৰ এতিয়া বিন্দু কেটা আমাক বৰ্ণনাকে দিয়া আছে ওকে সৰি ইয়াত আমাক দুটা বিন্দু বেলেগ দিয়া নাই সিম্পলি মূল বিন্দু দিয়া আছে মূল বিন্দু দিয়া থাকিলে আমাৰ কামটো আৰু সহজ হয় মূল বিন্দুৰ পৰা দূৰত্ব আছিল distance is equal to √(x2 + y2) হয়নে গতিকে ইয়াত x2 বুলি কওঁতে প্ৰথমতে এটো আহিব a cos θ whole square plus y মানটো ইয়াতে আছিল a sin θ তো a sin θ whole square সো এখিনি হ'ব a square cos square θ plus a square sin square θ সো ইয়াত আহি গল আমাৰ a square কমন লব পাৰি সো মই a square কমন ললো ব্ৰ্যাকেটৰ ভিতৰত থাকিলে cos square θ plus sin square θ sin square θ আৰু আমি জানো যে cos square θ আৰু sin square θ cos square θ plus sin square θ is equal to 1 so a square into 1 a square মই বাহিৰত লৈ আহিব পাৰো হয় নাই স্কয়াৰ সো a আহিব সো মূল বিন্দুৰ পৰা কিমান দূৰত্বত আছে a দূৰত্বত আছে বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক ওকে সো দুটা বিন্দু আমাক দিয়া আছিল দুটা বিন্দু দিয়া আছে প্ৰথমটো হৈ গল -2 3 সেকেন্ডটো হৈ গল -4 5 আৰু কৈছে যে এই দুটা বিন্দু সংযোগ কৰা যেটা ৰেখাখণ্ড আছিল তাৰ মাজৰ বিন্দুটোৰ স্থানাংক তুমি উলিওৱা মাজৰ বিন্দুটোক m বুলি ধৰি ললো সো m বিন্দুটো আমাক স্থানাংক লাগে তো m বিন্দুৰ স্থানাংক কিমান হ'ব যদি মই এটো xy বুলি ধৰি লম সো xy is equal to কিমান আছিল x1 plus x2 divided by 2 comma y1 plus y2 divided by 2 অৰ্থাৎ যে দুটা বিন্দু আমাক দিয়া আছে সেই বিন্দু দুটাৰে x ৰ স্থানাংক দুটাক যোগ কৰিম তাক 2 ৰে হৰণ কৰিম y স্থানাংক দুটাক যোগ কৰিম তাক 2 ৰে হৰণ কৰিম মধ্যবিন্দুটোৰ স্থানাংক আমি পাই যাম সো ইয়াত যদি মই চাও ইয়াত x ৰ স্থানাংক কিমান আছিল -2 ইয়াত কিমান আছিল -4 সো -2 - 4 divided by 2 then 3 plus 5 3 plus 5 divided by 2 so এখিনি হবগে -2 - 4 কলে -6 divided by 2 comma 5 3 8 divided by 2 6 যদি মই 2 ৰে হৰণ কৰো কিমান বাৰ যাব 3 বাৰ মাইনাস থকাৰ কাৰণে মাইনাস আহিলে 8ক 2 ৰে হৰণ কৰিলে 4 বাৰ so -3 4 is the answer
Question number 26. Question number 26 ত কি কৈছে? তলৰ কোনটো বিন্দু y অক্ষৰ ওপৰত থাকিব? এডাল আছিলে আমাৰ x অক্ষ, এডাল আছিলে y অক্ষ। তো আমাক সুধিছে y অক্ষৰ ওপৰত। ইয়াত যদি থাকিব লাগে তেতিয়াহ'লে x ৰ মানটো কি হ'ব লাগিব? 0 হ'ব লাগিব। সো x ৰ মান 0 মানে প্ৰথমটো স্থানাংক। আমি যেতিয়া স্থানাংক লিখো x আৰু y, তো প্ৰথমটো হ'ল x ৰ স্থানাংক আৰু সেকেন্ডটো হ'ল y স্থানাংক। আমি গম পালো যে ইয়াত বিন্দুটো থাকিব, y অক্ষৰ ওপৰত বিন্দু থাকিব, গতিকে x ৰ মানটো কি হ'ব লাগিব? 0, অৰ্থাৎ প্ৰথম মানটো কি হ'ব লাগিব? 0 হ'ব লাগিব। সো অপচন C ইজ দ্য কাৰেক্ট আনসাৰ। যদি 7 - 2 5 1 আৰু 3 কে বিন্দু তিনিটা একৰেখীয় হয় তেতিয়া কে মান উলিয়াবলৈ? সো একৰেখীয় হলে একদম সিম্পল শৰ্ত এটা আছে। কি হ'ব? x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 is equal to 0. ইহঁতৰ মান 0 হ'ব লাগিব। ওকে, এটো আমাৰ যেটো ত্ৰিভুজৰ সূত্ৰটো আছিলে হেতুকে আমি হাফটো লিখা নাই, বাকিখিনি লিখিছো is equal to 0 বুলি লিখিব লাগে। তো এটো মনত ৰাখিবা, যেতিয়া তিনিটা বিন্দু দিয়া থাকিব আৰু হিহঁতক একৰেখীয় হয় না নহয় হেতু চাবৰ কাৰণে আমি এটোৱে ব্যৱহাৰ কৰিব পাৰো। নতুবা যদি তোমাৰ একৰেখীয় বুলি দিয়া থাকে অন্য চলকৰ মান উলিয়াবলৈ দিয়ে, এটা ইয়াত যেনেকৈ কে মান উলিয়াবলৈ দিছে তেনেকুৱা ক্ষেত্ৰতো আমি এই ইকুৱেশ্যনটো ব্যৱহাৰ কৰিম। ওকে, সো ইয়াত যদি মই মানখিনি বহুৱাই দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব? এইখিনি আমি ধৰি লম x1 y1, সেকেন্ড বিন্দুটোৰ কাৰণে হ'ল x2 y2, থাৰ্ড বিন্দুটোৰ কাৰণে হ'ল x3 y3। সো x1 ৰ মান আছিলে 7, then y2 আছিলে 1, y3 আছিলে k, plus x2 ৰ মান আছিলে 5, y3 মান আছিলে k, minus y1 ৰ মান আছিলে -2, plus x3 ৰ মান আছিলে 3, y1 ৰ মান আছিলে -2, y2 ৰ মান আছিলে 1, which is equal to 0. তো এইখিনি পূৰণ কৰি দিও, 7 into 1 7, 7 into k 7k, plus 5 into k 5k, plus minus plus হ'ব +2, আৰু তাৰ লগত যদি আমি 5 plus into কৰো তেতিয়াহ'লে হ'বগে 10, আৰু ইয়াত থাকিলে আমাৰ প্লাস -2 - 1 হৈ গ'ল -3, -3 লগত 3 মাল্টিপ্লাই কৰিলে হ'ব -9 is equal to 0. সো k থকাখিনি প্ৰথমতে কৰি লওঁ, -7k plus 5k minus twice k, plus এই দুটা যোগ কৰিলে হ'ব 7 10 বা এইখিনি কৰিব পাৰি 10ৰ পৰা 9 গলে কিমান থাকিব? 1. সো সেই 1টো যদি মই 7ৰ লগত প্লাস কৰি দিওঁ কিমান হ'বগে? 8 হ'বগে is equal to 0. অৰ্থাৎ minus twice k is equal to -8, -2 ৰে -8ক কাটিব পাৰি কিমান বাৰ যাব? 4 বাৰ যাব, অৰ্থাৎ k is equal to 4. So option A is the correct answer. Next আমাক 28 টোত কৈছিলে sin θ minus cos θ ৰ মানটো কিমান হয়? 0. এতিয়া এটো আমি অকমান দীঘলীয়াকে কৰিব পাৰো, যত আমি অকমান বেলেগ ধৰণে কৰিব পাৰি, বাট তেনেকুৱাকে নকৰি আমি আনুমানিক এটা থিটাৰ মান ধৰি ল'ব পাৰো যত এই কন্ডিশনটো ফুলফিল হয়। কেনেকৈ ভাবিব পাৰি চোৱাচোন, বোলে sin থিটাৰ দুটাতে থিটাই আছে ন, তো এংগলটো সেম হ'ব লাগিব। বোলে sin থিটাৰ ক্ষেত্ৰত যদি আমি চাওঁ থিটাৰ কোনটো মানৰ ক্ষেত্ৰত sin থিটাৰ পৰা যদি মই cos থিটা বিয়োগ কৰো 0 হয়, অৰ্থাৎ sin থিটাৰ মান যিমান হ'ব সেই এংগলটোত cos থিটাৰ মানো সিমানেই হ'ব লাগিব, তেতিয়াহে বিয়োগ কৰিলে আমি 0 পাম। হেতু কেতিয়া হয়? যেতিয়া থিটাৰ মানটো 45 ডিগ্ৰী হয়, নহয় জানো? চোৱাচোন sin থিটা যদি মই sin 45 ডিগ্ৰী বুলি কওঁ তেতিয়াহ'লে কিমান হয়? 1/√2. cos 45 ডিগ্ৰী বুলি যদি মই কওঁ cos 45 তো 1/√2, আৰু 1/√2 is equal minus 1/√2 কিমান হ'বগে? 0. তো ইয়াৰ পৰা আমি এটা কথা ধাৰণা কৰিব পাৰো নেকি যে থিটাৰ মানটো কিমান আছিলে? 45 ডিগ্ৰী। এতিয়া ইয়াত যদি মই 45 ডিগ্ৰী বহুৱাই দিওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব? sin 45 ডিগ্ৰী, ইয়াতে sin to the power 6 আছিলে, গতিকে ইয়াত to the power 6 আহিলে, cos to the power 6 আছিলে, গতিকে এটো হ'ব cos 45 ডিগ্ৰী whole to the power 6. sin 45 ডিগ্ৰী মান আছিলে 1/√2 whole to the power 6 plus cos 45 ও সেমে হয় 1/√2 whole to the power 6. সো এটো আমি কেনেকৈ লিখিব পাৰো? 1 to the power 6 কৰিলে কিমান হ'ব? 1 এই থাকিব, 1 to the power 6 means 1. √2 যদি মই 6 টাইমছ কৰো তেতিয়াহ'লে কি হ'ব? √2 into √2 into √2 into √2 into √2 into √2 কিমান বাৰ হৈ গ'ল? 6 বাৰ, নহয় জানো? দুটা √2 মিলি হয় 2, দুটা √2 মিলি হ'ব 2, এই দুটা √2 মিলি হ'ব 2, অৰ্থাৎ এই গোটেই কেইটা পূৰণ কৰিলে কিমান হ'ব? 8.
সো √2 হোল টু দি পাৱাৰ 6 যদি হয় তেতিয়া তাৰ মানটো কিমান হয় 8 হয় সো 1/8 plus 1/8 এই দুটা যোগ কৰিলে কিমান হ'ব তলত আহিলে 8 1 plus 1 2 কাটিব পাৰি 2 ৰে এবাৰ 2 ৰে 8 4 বাৰ সো 1/4 is the answer option D is the correct answer question number 29 একে ধৰণে আমি কৰিব পাৰো tan theta tan A is equal to cot B দিয়া আছে তেন্তে A plus B ৰ মান কিমান হ'ব ওকে ইয়াত এংগল দুটা বেলেগ বেলেগ নহয় জানো tan A cot B ওকে সো এটো আমি সো এনে তোমালোকৰ যদি চাৰ্টখন মনত আছে তোমালোকে সিধা সিধি কৰিব পাৰা A plus B is equal to 0 হ'ব কাৰণ মই এনেকৈ ক'ব পাৰো উদাহৰণ এটা দিলো যেনিবা যদি মই কওঁ tan 0 ডিগ্ৰী 0 ৰাইট আৰু যদি মই কওঁ cot 90 ডিগ্ৰী কিমান হ'বগে cot 90 ডিগ্ৰী 0 সো এতিয়া চোৱা tan 0 ডিগ্ৰীত 0 হয় আৰু cot 90 ডিগ্ৰীত কি হয় 0 হয় দুটা মান ইকুৱেল হৈ গ'ল এতিয়া ইয়াত এংগল কিমান আছিলে 0 আছিলে ইয়াত এংগল কিমান আছিলে 45 ডিগ্ৰী আছিলে সৰি 90 আছিলে তো 0 plus 90 হ'বগে ৰাইট তো A plus B মানটো 90 হ'ল কিন্তু যদিও অকমান এনেকৈ চাবও পাৰা মই অন্য এক ধৰণৰ তোমালোকক দেখুৱাই দিওঁ যে কেনেকেনো আমি A plus B মানটো উলিয়াব পাৰো চাবা tan A is equal to আমাক দিয়া আছিলে cot B এইটো আমি এনে ধৰণে লিখিব পাৰো নেকি tan A is equal to যদি আমি পূৰক কোণৰ সহায়ত লিখো তেতিয়াহ'লে এইটো কি লিখিব পাৰি tan 90 ডিগ্ৰী minus theta ইয়াতে কিমান আছিলে B আছিলে এটা both hand side পৰা যদি আমি tan cancel কৰি ইয়াত থাকিলে A is equal to কিমান হ'ব 90 ডিগ্ৰী minus B টো যদি মই এই ফালে left hand side লৈ লৈ আহো তেতিয়াহ'লে এটো হ'ব A plus B is equal to 90 okay so আমি এনেকেও চাব পাৰো option D is the correct answer next আমাক দিয়া আছে 2 tan 30 degree divided by 1 plus tan square 30 degree so ইয়াৰ মানটো আমি উলিয়াব লাগে বহুতে কমন প্ৰশ্ন এটো so 2 into কিমান দিয়া আছিলে 2 into tan 30 degree মান কিমান আছিলে 1/√3 next আহিলে 2 into 1/√3 divided by 1 plus tan square 30 degree okay so 1/√3 আমি স্কয়াৰ কৰিব লাগিব no problem ওপৰত থাকিলে 2/√3 তলত থাকিলে 1 plus 1 স্কয়াৰ কৰিলে 1 √3 যদি মই স্কয়াৰ কৰো কিমান হ'ব 3 তলৰখিনি অকমান ভাল দেখা কৰিলো 3 গুণ 3 3 লগত 1 যোগ কৰিলে 4 হ'বগে তলত থাকিলে 3 ওপৰত থাকিলে 2 divided by √3 ওপৰত থকা ভগ্নাংশটো as it is মই লিখিলো পূৰণ চিন দিলো তলত থকা যেটো ভগ্নাংশ আছিল তাক মই উলটা কৰি দিম 2 ৰে 4 কাটিব পাৰি দুবাৰ √3 ৰে 3 কাটিব পাৰি √3 সো আমাৰ হাতত থাকিলে √3/2 কিন্তু অপচন কেটালে যদি আমি চাও এই মানটো এটা অপচনটো নাই তেতিয়া হলে এতিয়া আমাৰ অন্য এটা কাম বাহিলে আমি চাব লাগিব যে যেকিটা অপচনত দিয়া আছে ইহতৰ কাৰ মান √3/2 হয় কাৰ মান √3/2 হয় হেতু আমি বিচাৰিব লাগিব sin 60 ডিগ্ৰী মান কিমান আছিল √3/2 so option A is the correct answer right option A is the correct one এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে যদি তোমাক এটা বৃত্ত দিয়া যায় তেতিয়াহ'লে তুমি কিমান স্পৰ্শক আঁকিব পাৰা অসংখ্য স্পৰ্শক আঁকিব পাৰি ইমান বিন্দু থাকে এটা বৃত্তত গতিকে আমি কি কৰিব পাৰো অসংখ্য স্পৰ্শক আঁকিব পাৰো option D is the correct answer number 32 যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 4 cm হয় বৃত্তটো দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কি হ'ব ওকে সো ইয়াত কৈছে এটা বৃত্ত আছিলে বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছে কিমান 4 cm দিয়া আছে সো ইয়াৰ পৰা ইয়ালে 4 cm ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 4 cm হ'ব যদি মই ইয়াত এই বিন্দুটোত এটা যদি মই এনেকৈ স্পৰ্শক আঁকো তেতিয়ালে সমান্তৰালভাৱে আঁকিবৰ কাৰণে মই একদম এইফালে আহিব লাগিব এই বিন্দুটোত অংকন কৰিব লাগিব অৰ্থাৎ এইডাল কি হৈ গ'ল এডাল ব্যাস তো ব্যাসৰ দুই মূৰে আমি কি কৰিব পাৰো এজোৰ সমান্তৰাল স্পৰ্শক অংকন কৰিব পাৰো আৰু এই দুইডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব যদি আমি বিচাৰো কিমান হ'বগে ব্যাসৰ দৈৰ্ঘ্যৰ সমান হ'ব অৰ্থাৎ ব্যাসাৰ্ধৰ দুগুণ ব্যাসাৰ্ধ যদি 4 হয় ব্যাসৰ মান কিমান হ'ব 4 দুগুণ 8
So option B is the correct answer. 3 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ দুডাল স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰী কোণত হালি আছে। এটা বৃত্ত আছিলে, ব্যাসাৰ্ধ আমাক দিয়া আছে 3 সেন্টিমিটাৰ, দুডাল স্পৰ্শকৰ কথা কৈছে, মই এনেকৈ দুডাল স্পৰ্শক আঁকি ললো আৰু কৈছে যে ইয়াতে কিমান ডিগ্ৰী হৈ আছে, ইহঁতৰ মাজত 60 ডিগ্ৰী হৈ আছে। প্ৰতিটো স্পৰ্শকৰ দৈৰ্ঘ্য কিমান হ'ব? এই স্পৰ্শকডাল ইয়াৰ পৰা ইয়ালে, লেটছ এইটো পি বিন্দু বুলি ধৰি ললো, এইটো এ বিন্দু, এইটো বি বিন্দু, এটা তোমাক সুধিছে পি এ আৰু পি বিৰ মান কিমান হ'ব। অবভিয়াছলি এটা কথা আমি জানো যে স্পৰ্শক দুডাল সদায় সমান হ'ব, গতিকে আমি পি এৰ মানো উলিয়াব পাৰো, পি বিৰ মানো উলিয়াব পাৰো। বৃত্তটোৰ কেন্দ্ৰ যদি আমি ইয়াতে ও বুলি মাৰ্ক কৰি লওঁ, মই স্পৰ্শ বিন্দুটো আৰু বৃত্তটোৰ কেন্দ্ৰটো সংযোগ কৰিব পাৰো, এইফালে ও আৰু বি সংযোগ কৰিব পাৰো। ও এ এইটোৱে হ'ব ব্যাসাৰ্ধৰ দৈৰ্ঘ্য, অৰ্থাৎ 3 সেন্টিমিটাৰ হৈ গ'ল ইয়াতে। ইয়াক মই এনেকৈ কানেক্ট কৰি দিব পাৰো কেন্দ্ৰটোক বহিবিন্দুটোৰ লগত। এতিয়া এই ত্ৰিভুজটোলৈ যদি আমি মন কৰোঁ, এই ত্ৰিভুজটো এটা সদায় কি হয়? সমকোণী ত্ৰিভুজ হয়। এই ত্ৰিভুজটো সদায় এটা কি হয়? সমকোণী ত্ৰিভুজ হয়। অ'কে, কি ত্ৰিভুজ? সমকোণী। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ উপপাদ্য লগাব পাৰোঁ। ইয়াত 90 ডিগ্ৰী কোণ হৈ আছে, কিন্তু ইয়াত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিবৰ কাৰণে মোকতো দুটা বাহুৰ মান লাগিব, চ' সেইটো নাই। তো ত্ৰিগোণমিতিলৈ যাব লাগিব, এটা বাহু মান জানো আৰু এটা কোণৰ মান জানো, কিন্তু কোণটোত এটা প্ৰব্লেম হৈ আছে। প্ৰব্লেম কি? যে ত্ৰিভুজটোৰ কাৰণে এই কোণটোৰ মান মই গম পাব লাগিব। মোকতো এই গোটেই সম্পূৰ্ণ পি কোণটোৰ মান দিয়া আছে 60 ডিগ্ৰী, কিন্তু মই এইখিনি লাগে। তো এইখিনি কিমান হ'ব? যিমান ডিগ্ৰী আছিলে সিহঁত দুডাল সমান্তৰাল দুডাল স্পৰ্শকৰ মাজত যিমান ডিগ্ৰী কোণ হৈ আছিলে তাৰ আধা হ'বগে। এই কেন্দ্ৰৰ লগত বহিবিন্দু সংযোগ কৰা ৰেখাডালে এই কোণটোক সমানে দুটা ভাগত ভাগ কৰি দিয়ে, গতিকে এই কোণটোৰ মান কিমান হ'বগে? 30 ডিগ্ৰী হ'বগে। এতিয়া আহোঁ আমি কলে আহিম ত্ৰিকোণমিতিলৈ আহিম। ত্ৰিকোণমিতিত কি হয় চাবা। আমাক এনেকৈ দিয়া আছে, ধৰি লোৱা ছবিটো, এইটো হৈ গ'ল মোৰ বহিবিন্দু স্পৰ্শবিন্দু এ, দিছ ইজ কেন্দ্ৰ এণ্ড দিছ ইজ পি। চ' ইয়াতে আমাক দিয়া আছে, এইটো মান দিয়া আছে 3, ইয়াত হৈ আছে আমাৰ 30 ডিগ্ৰী। এতিয়া 30 ডিগ্ৰী কোণটো সাপেক্ষে মই যদি চাওঁ, এইটো হৈ গ'ল মোৰ ভূমি বাহু আৰু এইটো হৈ গ'ল মোৰ লম্ব বাহু। এতিয়া লম্ব আৰু ভূমি, যিহেতু আমি এ পি উলিয়াব লাগে, গতিকে লম্ব আৰু ভূমিৰ মাজৰ ৰিলেশ্যনে আমাক লাগিব। তো লম্ব আৰু ভূমিৰ মাজৰ ৰিলেশ্যন ক'ত আছিলে? টেনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ। টেন থিটা ইজ ইকুৱেল টু কি আছিলে? লম্ব বাই ভূমি আছিলে। এতিয়া টেন কিমান ডিগ্ৰী আছে বাৰু ইয়াতে? টেন কিমান ডিগ্ৰী আছে? 30 ডিগ্ৰী। চ' টেন 30 ডিগ্ৰী ইজ ইকুৱেল টু লম্ব বাই ভূমি। চ' লম্ব হৈ গ'ল ও এ, ভূমি হৈ গ'ল এ পি। টেন 30 ডিগ্ৰীৰ মান 1/√3, ও এৰ মানটো 3 দিয়া আছিলে, চ' এ পি আমি উলিয়াব লাগে। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, এ পি ইনটু 1 এ পি, 3 ইনটু √3, 3 ইনটু √3, অৰ্থাৎ সমান্তৰাল স্পৰ্শক দুডালৰ যিডাল স্পৰ্শক আছিলে সেই স্পৰ্শক দুডালৰ প্ৰতিডালৰ দৈৰ্ঘ্য কিমান হ'ব? 3√3 সেন্টিমিটাৰ। অ'কে, চ' অপশ্যনলৈ আহোঁ। অপশ্যনত চোৱাচোন 3√3 সেন্টিমিটাৰ। অ'কে, নেক্সট নম্বৰ 34, 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি কিমান হ'ব? বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন। কি বুলি কৈছে? এটা বৃত্ত আছিলে যাৰ পৰিধি দিয়া আছে, পৰিধি মানে 2πr ৰ মান দিয়া আছে। কিমান দিয়া আছে? 22 দিয়া আছে। ইয়াৰ পৰা যদি মানখিনি বহুৱাই দিওঁ, 2 ইনটু কিমান হ'ব? 22/7 ইনটু r ইজ ইকুৱেল টু 22। 22 কেঞ্চেল, ইয়াত থাকিলে 1, ইয়াত থাকিলে 2/7 ইনটু r ইজ ইকুৱেল টু 1। চ' r ইজ ইকুৱেল টু কিমান হ'ব? 7/2, অৰ্থাৎ 3.5 সেন্টিমিটাৰ। মই দশমিকলৈ লৈ যোৱা নাই, r ৰ মানটো আমি পালোঁ 7/2। চ' ইয়াতে আছিলে 2/7, সিফালে গ'লে কি হ'বগে? 7/2। এতিয়া এটা চুকৰ কালি মানে বৃত্তটোক মই যদি সমানে 4টা ভাগত ভাগ কৰোঁ, তেতিয়াহ'লে এইটো হ'ব মোৰ এটা চুক, আৰু ইয়াৰ কালি কিমান হ'বগে? বৃত্তটোৰ কালিৰ 4 ভাগৰ 1 অংশ, অৰ্থাৎ 1/4 অফ পাই r স্কুৱেৰ। চ' 1/4 ইনটু পাই মানটো কিমান আছিলে? 22/7, r ৰ মান কিমান পাইছিলোঁ? 7/2। 7/2ক মই দুবাৰ ল'ব লাগিব কাৰণ স্কুৱেৰ আছিলে। এতিয়া যিমানখিনি পাৰি কাটিব লাগিব। কাক কাটিব পাৰি? এটা 7 কাটিব পাৰি। 2ৰে 22ক কিমান বাৰ যাব? 11। চ' ইয়াত থাকিলে 11 পূৰণ 7, 7 11 77, আৰু তলত থাকিলে 4 2 8, অৰ্থাৎ 77/8। অ'কে, কিমান হ'বগৈ? 77/8। নম্বৰ 35, যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাস কি হ'ব? অ'কে,
সো বৃত্তটোৰ পৰিসীমা বুলি কওঁতে আমি ফৰ্মুলাটো পাইছো 2 পাই r কালি বুলি কওঁতে ফৰ্মুলা পাইছো পাই r স্কয়াৰ বোথ হ্যান্ড সাইডৰ পৰা পাই কেনসেল কৰিব পাৰি বোথ হ্যান্ড সাইডৰ পৰা এটা r কেনসেল কৰিব পাৰি ইয়াত আমাৰ থাকিলে লেফট হ্যান্ড সাইডত অনলি 2 আৰু ৰাইট হ্যান্ড সাইডত থাকিলে আমাৰ r এতিয়া আমি কাৰ মান পালো r অৰ্থাৎ ব্যাসাৰ্ধৰ মান পালো কিন্তু আমাক বিচাৰিছে ব্যাস সো d is equal to কি হ'ব twice r r ৰ দুগুণ r ৰ মান কিমান আছিল 2 আছিল ইয়াৰ দুগুণ কিমান হ'ব 4 so 4 is the correct answer এটা শংকু এটা অৰ্ধগোলক আৰু এটা বেলনৰ ব্যাসাৰ্ধ আৰু উচ্চতা একে তিনটা বস্তু দিয়া আছে এটা শংকু দিয়া আছে ওকে এটা শংকু দিয়া আছে এটা অৰ্ধগোলক দিয়া আছে এটা বেলন দিয়া আছে গোটেই কেটাৰে ব্যাসাৰ্ধ একে সো r r r আৰু গোটেই কেটাৰ উচ্চতাও একে ইয়াৰ পৰা ইয়ালে h ইয়াৰ পৰা ইয়ালে h ইয়াৰ পৰা ইয়ালে h ওকে এতিয়া ইয়াত যদি মই চাও এই যেটো গোলক আছিল এই গোলকটোৰ এটো উচ্চতাটো এটো ব্যাসাৰ্ধই হ'ব ন গতিকে ইয়াতে h = কিমান হৈ আছে r হৈ আছে ওকে হিহতৰ আয়তনৰ অনুপাত কি হ'ব আয়তন ওকে শংকুৰ আয়তনৰ ফৰ্মুলা কিমান আছিল শংকুৰ আয়তনৰ ফৰ্মুলা আছিল 1/3 পাই r স্কয়াৰ h is to অৰ্ধগোলকৰ আয়তনৰ ফৰ্মুলা 2/3 পাই r কিউব is to বেলনৰ আয়তন আছিল পাই r স্কয়াৰ h যিমান পাৰি g পাৰি সব কেনসেল কৰি দিয়া পাই ইয়াত r স্কয়াৰ আছিল ইয়াত r স্কয়াৰ আছে ইয়াতো r স্কয়াৰ এটা আছে নহয় জানো গতিকে এটা থাকিব বাকি দুটা কেনসেল হৈ যাব এতিয়া কি বাকি থাকিলে চাবা ইয়াত আমাৰ বাকি থাকিলে 1/3 into h is to 2/3 r is to ইয়াত থাকিলে only h এতিয়া এই যেটো r আৰু h এই দুটাটো সমান হয় গতিকে এই r ৰ ঠাইত মই কি লিখি দিব পাৰো h লিখি দিব পাৰো নে সো এটো মই লিখিব পাৰো 2/3 h is to h সো এটা গুটে কেটাতে h আহি গল নহয় জানো গতিকে h কেটা মই কেনসেল কৰি দিব পাৰো তো মোৰ হাতত থাকিলে 1/3 is to 2/3 is to 1 এটা সমস্যা আহিলে কি আমাক তো এনে ধৰণে অনুপাতটো দিয়া নাই তো আমি কি কৰিব পাৰো ইয়াত যেহেতু দুটাৰে হৰত 3 আছে গুটে কেটাৰ লগতে মই এটা 3 মাল্টিপ্লাই কৰি দিব পাৰো সো ইয়াৰ লগত যদি মই 3 মাল্টিপ্লাই কৰো 1 হৈ যাব 2/3 লগত 3 মাল্টিপ্লাই কৰিলে 2 হ'ব আৰু 1 ৰ লগত 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 so 1:2:3 is the correct answer option A is the correct answer 64 cm কিউব আয়তন বিশিষ্ট ওকে 36 কোৱেশ্চন যেটো আমাক কোৱেশ্চন আছিল হেতু মই এটা কথা তোমালোকে এইখিনতে মানে অকমান হিন্ট এটা দি থৈ দিও যে আমি যে ইমানখিনি দিঘলিয়াকে কৰিছো এইখিনি নকৰাকেও তোমালোকে অপচন কেটা চাইও অকমান জাজ কৰিব পাৰা তোমালোকে হয়তো নিশ্চয় জানা যে যেতিয়া আমি শংকু বুলি কও শংকু আৰু যদি আমাক এটা বেলন দিয়া থাকে দুইটাৰে ব্যাসাৰ্ধ আৰু উচ্চতা যদি একে হয় তেতিয়াহলে ইহতৰ আয়তনৰ অনুপাত কিমান আছিল 1:3 হয় কিয় হয় কাৰণ শংকুৰ যদি আমি আয়তনৰ ফৰ্মুলাটো লে চাও এটো আছিল 1/3 পাই r স্কয়াৰ h আৰু বেলনৰ আছিল পাই r স্কয়াৰ h অৰ্থাৎ বেলনৰ আয়তনৰ 3 ভাগৰ 1 অংশ হয় গতিকে মই যদি বেলনটোৰ আয়তন 3 বুলি ধৰি লও তেতিয়াহলে শংকুটোৰ সদায় কি হ'ব লাগিব 1 হ'ব লাগিব বুজি পাইছা গতিকে তেনুকুৱাকে অকমান মিলাই চাব পাৰা প্ৰথমতে যেটো শংকুৰ কথা কৈছে যদি শংকু 1 হয় বেলনটো তাৰ 3 গুণ হ'ব এনেকে যদি মিলাইছো এটোটো নিমিলে ইয়াটো মিলা নাই আৰু ইয়াটো মিলা নাই সো এনেকে চালে অকমান ইজি হয় পটকে আনসাৰটো ওলাই শংকু আৰু বেলনটো মিলালে হল বাকি অৰ্ধগোলকটো নিজে মিলি যাব ওকে অপচন কেটা চাব লাগিব কেতিয়াবা যদি ইয়াতকে খেলি মেলিকে দিয়া থাকে তেতিয়া কথাটো বেলেগ কিন্তু নৰমালি আমি এনেকৈ এবাৰ চেক কৰিব পাৰো ইমানখিনি ক্যালকুলেশন নকৰিলেও হৈ যায় 37 টুলে আহা 64 cm কিউব আয়তন বিশিষ্ট ঘনকৰ মুঠ পৃষ্ঠৰ কালি কিমান হ'ব ওকে এটা ঘনকৰ কথা কৈছে এই ঘনকটোৰ আয়তন আমাক দিয়া আছে ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছে যেহেতু ঘনকৰ দীৰ্ঘ প্ৰস্থ আৰু উচ্চতা সমান গতিকে আয়তনৰ ফৰ্মুলা আছিল l কিউব is equal to আমাক কিমান দি আছে 64 so l is equal to কিমান হ'ব 64 ৰ ঘনমূল 64 ৰ ঘনমূল 4 4 গুণ 16 4 16 64 অৰ্থাৎ 4 ওকে এতিয়া ঘনকটোৰ মুঠ পৃষ্ঠকালি ঘনকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা কি আছিল ঘনকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা আছিল 6l স্কয়াৰ এখন পৃষ্ঠৰ কালি আছিল l স্কয়াৰ
যেহেতু ঘনকত 6খন পৃষ্ঠ আছে গতিকে 6l²। সো 6 ইনটু এলৰ মান আছিলে 4, সো ডাবল লিখিব লাগিব। কিমান হ'বগে 6 4 গুণ 24, 24 পূৰণ 4, 24 পূৰণ 4 কিমান হ'বগে 4 4 গুণ 16, 4 গুণ 8 9, সো 96। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। নম্বৰ 38, আৰ ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ পৰা কাটি উলিয়াব পৰা বৃহত্তম শংকুটোৰ আয়তন হ'ব। ওকে, এটা অৰ্ধগোলক আছিলে এনেকে, ব্যাসাৰ্ধ আমাক আৰ দিয়া আছে, ইয়াৰ পৰা আমি এটা শংকু কাটি লৈ যাব লাগে, ইয়াৰ পৰা এনেকে এটা শংকু কাটি লৈ যাব লাগে। ওকে, সো এটা কিমান হ'বগে ইয়াৰ আয়তন, শংকুটোৰ আয়তন কিমান হ'ব তাকে আমাক প্ৰশ্ন কৰিছে। এটা চোৱা, ব্যাসাৰ্ধটো আৰেই থাকিব, ব্যাসাৰ্ধ সেম ৰাখিলো, আৰু যেটো শংকুটোৰ উচ্চতা এটো হ'ব শংকুটোৰ উচ্চতা, আৰু এই উচ্চতাটো যেটো তোমাৰ অৰ্ধগোলক আছিলে তাৰ ব্যাসাৰ্ধৰ সমান হ'ব, অৰ্থাৎ h is equal to কিমান হ'ব r। অৰ্থাৎ শংকুৰ আয়তনৰ ফৰ্মুলা আছিলে 1/3 পাই r স্কয়াৰ h, এটো ফৰ্মুলা আছিলে 1/3 পাই মানটো তেনেকৈ থাকিব, r স্কয়াৰটো r স্কয়াৰ হিচাপতে ৰাখিলো, h ৰ ঠাইত মই আকৌ কি লিখি দিব পাৰো r, কাৰণ যেটো শংকু পোৱা যাব তাৰ উচ্চতা কিন্তু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধৰ সমানেই হ'ব, গতিকে r আহিলে ইয়াতে। সো আছে না এনেকুৱা অপচনত য'ত 1/3 পাই r কিউব থকা, 1/3 পাই r কিউব। ওকে, অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য আমাক লাগে। প্ৰথম nটা স্বাভাৱিক সংখ্যা বুলি কওঁতে 1 2 1 2 3 এনেকৈ আপ টু কিমানলৈ যাব লাগিব n লৈ। তো এইকেইটা সংখ্যাৰ আমাক কি বিচাৰিছে মাধ্য, অৰ্থাৎ গড় বিচাৰিছে। এতিয়া কেনেকৈ উলিয়াম, প্ৰথমতে গোটেইকেইটা যোগ কৰিব লাগিব, গোটেইকেইটা যোগ মানে 1 + 2 + 3 এনেকৈ যোগ কৰিব লাগিব, কিমানলৈ যোগ কৰিব লাগিব n লৈ যোগ কৰিব লাগিব, তাৰপিছত ভাগ কৰিব লাগিব। কিহেৰে ভাগ কৰিব লাগিব, কিমানটা সংখ্যা আছিলে, কিমানটা আছিলে nটা আছিল, তো nৰে ভাগ কৰিব লাগিব। সো 1 + 2 + 3 আপ টু n টাৰ্মলৈ, অৰ্থাৎ প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান আছিলে n × n + 1 / 2, এইটো আছিলে ফৰ্মুলা, হয় নাই, প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল। ওকে, সো n × n + 1 / 2 ডিভাইডেড বাই আকৌ এটা n আছে, সো এইটো আহি গ'ল n। ওপৰত থকাখিনি যদি মই লিখো n × n + 1 / 2 ইনটু ইয়াতে কিমান আহিব 1/n। সো এই nটো আৰু এই nটো কেনসেল গ'ল, বাকি থাকিলে n + 1/2। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 40। One second. এটা তথ্যৰ মাধ্য আৰু মধ্যমা ক্ৰমে 10 আৰু 9 হলে বহুলক কিমান হ'ব? একদম সিম্পল ফৰ্মুলা এটা আছিলে নহয় জানো, বহুলক ইজ ইকুৱেল টু কিমান আছিলে 3 ইনটু মাধ্য, 3 ইনটু মাধ্য মাইনাস 3 ইনটু মধ্যমা, 3 ইনটু মধ্যমা মাইনাস 2 ইনটু মাধ্য, 2 ইনটু মাধ্য। ওকে, সো ইয়াতে 3 ইনটু মধ্যমা, মধ্যমাৰ মান দি আছিলে 9, মাইনাস 2 ইনটু মাধ্য, মাধ্যৰ মান দি আছিলে 10। 9 3 গুণ 27, 10 2 গুণ 20, 27 পৰা 20 গ'লে 7। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। ওকে, নম্বৰ 41, কোনে সম্ভাৱিতাৰ সংজ্ঞা দিছিলে? ওকে, সো ইয়াৰ শুদ্ধ অপশ্যনটো হ'বগে সাইমন লাপ্লাছ পিয়েৰ। সো তেওঁ দিছিলে সম্ভাৱিতাৰ সংজ্ঞা, সাইমন লাপ্লাছ পিয়েৰ। 42 লে মন কৰা, তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে বুলি আমাক প্ৰশ্ন কৰিছে। ওকে, সম্ভাৱিতাৰ মান 0 হ'ব পাৰেনে? ইয়েছ। সম্ভাৱিতাৰ মান 0.07 হ'ব পাৰে? ইয়েছ পাৰে। এইটো হ'ব পাৰে, সো অপশ্যন বি হ'ব নোৱাৰে। অপশ্যন বি কিয় হ'ব নোৱাৰে? সম্ভাৱিতাৰ ক্ষেত্ৰত আমি কি পাইছিলো যে এটা সম্ভাৱিতাৰ মান সদায় কি হ'ব পাৰে 1 বা 1ৰ সমান বা 1তকৈ সৰু হ'ব লাগিব, 0 হ'ব পাৰে বা 0তকৈ ডাঙৰ হ'ব পাৰে। সো ইয়াৰ ভিতৰত থাকিব লাগিব 0 আৰু 1ৰ মাজত, 0 আৰু 1ক ধৰি কিনে। এটা বি অপশ্যনটো কিয় হ'ল? বি অপশ্যনটো যদি আমি ইয়াক অকমান ভালকৈ মন কৰোঁ, তলত থাকিলে 0.01, ৰাইট। সো ইয়াক কি কৰিব পাৰি, এই দশমিক দুটা নোহোৱা কৰিবৰ কাৰণে মই কি কৰিব লাগিব 100ৰে মাল্টিপ্লাই কৰিব লাগিব, অৰ্থাৎ 0.01ক মই ইনটু 100 কৰিব লাগিব, আৰু ওপৰত আহি গ'ল 7 × 100। সো তলত আহি গ'ল 100 আৰু ওপৰত হৈ গ'ল 700। তো কিমান বাৰ যাব? 7 বাৰ যাব। 100ৰে 700ক কিমান বাৰ যাব? 7 বাৰ। অৰ্থাৎ সম্ভাৱিতাৰ মান কিমান পালো? 7। 1তকৈ ডাঙৰ হ'বই নোৱাৰে,
কিন্তু ইয়াত কিমান পালো 7 বুজি পালা কথাটো সৰি মই ইয়াত এটা ভুল কৰিছো এটো 700 হ'ব দেই সৰি ওপৰত আহি গ'ল তোমাৰ 700 তলত যেটো দশমিক কেইটা নোহোৱা হৈ যাব সো এটো 1 হ'বগে সো এনসাৰটো পালো 700 তো পি ইৰ মান সম্ভাৱিতাৰ মান কেতিয়াও একতকে ডাঙৰে হ'ব নোৱাৰে সো ইয়াত আমি 700 পাইছো বহুত ডাঙৰ সংখ্যা পাইছো গতিকে বি টো হ'ব নোৱাৰে নম্বৰ 43 তলৰ উক্তি কেইটা বিবেচনা কৰা হল এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 0 নো এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতাৰ মান সদায় কিমান হয় 1 হয় এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি সদায় 1 হয় ইয়েস এটো ট্ৰু কোনো এটা ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয় যেটো সম্ভাৱিতা এই দুটাৰ যোগফল সদায় কিমান হয় 1 হয় এটো শুদ্ধ হয় কি বুলি ক'লে যে ধৰিলো আমাৰ হাতত এটা ঘটনা আছিল ই সেই ঘটনাটো ঘটাৰ যেটো সম্ভাৱিতাৰ মান হ'ব আৰু সেই ঘটনাটো নঘটাৰ যেটো মান হ'ব দুটা যোগ কৰিলে সদায় আমি 1 পাও এটা ঘটনাৰ সম্ভাৱিতা একতকৈ ডাঙৰ বা সমান সম্ভাৱিতা একতকৈ ডাঙৰ বা সমান শূন্যতকৈ সৰু বা সমান নো ইয়াত মই অকমান আগত তোমালোকৰ কথাটো কৈছিলে যে সম্ভাৱিতাৰ মান কি হ'ব লাগিব একত সমান বা একতকৈ সৰু হ'ব লাগিব শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান কিন্তু ইয়াত কথাখিনি উল্টাকে লিখা আছে একতকৈ ডাঙৰ বা সমান নো একতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব একতকৈ কি হ'ব লাগিব সৰু বা সমান শূন্যতকৈ সৰু বা সমান বুলি কৈছে নহয় শূন্যতকৈ কি হ'ব লাগিব ডাঙৰ বা সমান গতিকে 4 নম্বৰটো ভুলকে দিয়া আছে 1 আৰু 4 টো ভুল 2 আৰু 3 কাৰেক্ট সো আমাক কি বিচাৰিছিলে সত্য অসত্য ওকে গোটে তিনিটা সত্য লিখা আছে তিনিটা সত্য নো বাকি কেইটা অপচনলে চাও 1 3 4 নো 2 and 3 true okay option D is the correct answer 44 কৈছে 3 plus root over 2 আৰু 4 minus root over 3 ৰ পূৰণফল অপৰিমেয় যদি আমি এই দুটা সংখ্যা পূৰণ কৰো অপৰিমেয় সংখ্যা লাভ কৰিম yes দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল অপৰিমেয় নহয় কেতিয়াবা পৰিমেয় পাম কেতিয়াবা নেপাও ইয়াত এই দুটা সংখ্যা যদি আমি পূৰণ কৰি চাও তেতিয়ালে ইহ দুটা অপৰিমেয় সংখ্যা আমি পাম পূৰণফল অপৰিমেয় পাম কিন্তু মই যদি তোমাক দিও root over 3 into root over 3 ইহ দুটা অপৰিমেয় সংখ্যা ইহ দুটা পূৰণ কৰিলে মই পাম 3 টো কিন্তু পৰিমেয় সংখ্যা গতিকে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল পৰিমেয় হ'ব পাৰে বা অপৰিমেয় হ'ব পাৰে গতিকে আমি ইয়াৰ পৰা অপচন কেটা যদি চাও অপচন কি হিচাপত দিয়া আছিল প্ৰথমটো ভুল পালো সৰি প্ৰথমটো শুদ্ধ দ্বিতীয়টো ভুল প্ৰথমটো শুদ্ধ দ্বিতীয়টো ভুল সো প্ৰথমটো শুদ্ধ দ্বিতীয়টো ভুল অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ নম্বৰ 45 এডাল সৰল ৰেখাই এটা বিন্দুক দুটা বিন্দুত সেট কৰিলে ৰেখাডাল কি হ'ব এটা বৃত্ত আছিল বৃত্তটো কি কৰিলে এডাল সৰল ৰেখা এনেকৈ সেট কৰিলে তো তাক আমি কম ছেদক বুলি সেকেন্ড ৰাইট সো এইখিনিয়ে আছিল এমসিকিউ 45টা এমসিকিউ আমি ডিসকাস কৰিলো তোমালোকৰ যদি কোনোবাটো প্ৰশ্নত কিবা ডাউট আছে তেতিয়ালে কমেন্ট বক্সত লিখিব পাৰা নতুবা আমাৰ যেটো অফিচিয়েল WhatsApp নম্বৰ আছে তাত তোমালোকে মেছেজ কৰিব পাৰা মই যিমান সোনকালে পাৰো ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম ওকে সো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত জনাবলৈ নাপাহৰিবা লগতে তোমালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতো শেয়াৰ কৰিবা আৰু এই পেপাৰখনৰ যেটো তোমাৰ সলিউশন PDF আছে হেতু আমাৰ এপত পাবা এমসিকিউ বেচটোৰ ভিতৰতে প্ৰি বোৰ্ড পেপাৰ সলিউশন বুলি এটা ফোল্ডাৰ বনোৱা হৈছে তাত যিমানখিনি পেপাৰ আমি সলভ কৰো তাৰ গোটেইখিনি সলভ PDF খিনি মই তাত আপলোড কৰাই দিম সো তাৰ পৰা তোমালোকে চাব পাৰিবা সো ভিডিওটো চাই কেনেকুৱা লাগিলে তোমালোকে জনাবলৈ নাপাহৰিবা থ্যাংক ইউ এভৰিৱান হেভ এ নাইস ডে বাই বাই